मैं अपने दुश्मन की चाल का नक्शा हाथ में लेकर घूमता हूं। পাছত মনোৱা ভাতৰ কাহিনীখন মাজি লৈ আজি মক্কেল টিকটকাৰৰ ভাওনাখন বলক সকলোৱে আৰম্ভ কৰো। যদি মোৰ প্ৰথম ভিডিঅ'টো চোৱা নাই তেনেহ'লে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে চাবা আৰু ছাবস্ক্ৰাইব কৰিবা। আজি আপোনালোকৰ মাজত নিমন্ত্ৰণ কৰি আনিছো আমাৰ মক্কেল টিকটক সন্থাৰ গেলা প্ৰেছিডেণ্ট, যি এজন মহান টিকটকাৰৰ লগতে এজন আন্ডাৰগ্ৰাউণ্ড মানে মাটিৰ তলৰ ফকটীয়া হিপ হপ আৰ্টিষ্ট। বজাই মই তোক দেখা পাই মই দিন সপোন চাওঁ, ভাল আছে থাকি মই বেয়া আছে যাওঁ তিনিআলি মূৰতে তোক দেখা পাওঁ। বলক তেওঁৰ ফকটীয়া গানৰ গীতৰ পৰা এখন আৰম্ভ কৰোঁ। ছোৱালীজনী বাদ দে, ঘৰতে আহি তই বাবাটো কুটি দে কুনি কিনে ভৰাই কিনে মাৰি দে ছোৱালীজনী বাদ দে বাবাটো। জোতাতে যায় মই বাবা চত मुंह से सुपारी निकाल के बात कर रहे बाबा। কালি ল'ৰা বুঢ়াই বোৱাৰী বেছি ভাল পায়, ছোৱালীতকৈ বোৱাৰীৰ লগত বেছিকৈ চেনি খায়, এইবোৰ মক্কেল কৰিবৰ কাৰণে টিকটক চালা ইউজ কৰিছে হা। সেইকাৰণে ল'ৰাবোৰ সোনকালে খিনে যায়। এতিয়াকো নকবি পিছে আমি অসমক ৰিপ্ৰেজেণ্ট কৰোঁ বুলি। চবে মেছেজ দিয়ে কমেণ্টত, মই জমনি কৰোঁ তোমালোকৰ পেট বিষাই মোক বিষাই, মই জমনি মই এইবিলাক চব দিওঁ এগিলাচ বিষ আনি দিও খাই পেলাই মৰো। হে প্ৰভু টিকটকে মোৰ জীৱন বুলি ভাবি লোৱা প্ৰাণীবোৰৰ এটা সুখবৰ। যদি কোনোবা নিব্বা বা সমাজৰ আমাৰ ঘেৰাঘেৰিবোৰে টিকটকত দিনে ৰাতিয়ে কষ্ট কৰি মানে কপালৰ ঘাম মাটিত পেলাই আটা ময়দা বা পাউডাৰ সানি কলাৰ পৰা বগা হৈছে বা প্লাষ্টিক কোট পিন্ধি আমাৰ মতাৰ পৰা মাইকী হোৱাৰ পাছতো যদি টিকটকত টিকটক ষ্টাৰ হিচাপে ফেমাছ হ'ব পৰা নাই, তো তেওঁলোকৰ বাবে এটা সুখবৰ। দুখ নকৰিব, আহি গৈছে মাৰ্কেটত আমাৰ প্ৰ' ছাগলী বাবা। ছাগলীৰ দৰে যাৰ লাও পাত কচুপাত মুখখন আৰু গু পেলোৱা কোৰখনৰ দৰে দাঁতকেইটাৰ যাৰ পৰিচয়। হেৰো ফাফৰে খোৱা জহা ভুল। এইজন ছাগলীৰ তাত এনেকুৱা এটা ছুপাৰ পাৱাৰ আছে যাৰ এটা আহ্বানত আমাৰ সমাজৰ নিব্বা বা সমাজৰ গেদাগেদি মডেলবোৰক মানে লাইভ ভাৰ্চনত টিকটকাৰবোৰক আমাৰ টিকটক জগতৰ এক ৰাতিৰ ভিতৰতে ৱৰ্ল্ড ফেমাছ কৰি দিব পাৰে। যিদৰে নিউ ফিল্ম অহাৰ আহিছিলে আমাৰ কপিল শৰ্মাৰ শ্ব'ত আমাৰ চেলিব্ৰিটিবোৰ আহে, ঠিক সেইদৰে ইয়াৰ ওচৰতো আমাৰ লোকেল চেলিব্ৰিটি লাইভ ভাৰ্চনবোৰৰ ৰিকুৱেষ্ট আহে, যোনবোৰে দিন ৰাতি অহৰ টিকটকত ষ্ট্ৰাগল কৰি আছে। হাই ফ্ৰেণ্ড, এজনী ছোৱালী দেখিছানে? এজনী ছোৱালী সদায় মোৰ সপোনত আহে। হাই গাইজ, এইজনী ছোৱালী চোৱা কিমান ধুনীয়া লাগে ন। চালা গেলা আৰু গেলা পিয়াজ। হাই গাইজ, আমাৰ ছোৱালীজনী চোৱা ইমান ধুনীয়া। গাইজ, এইজনী ছোৱালীলৈ চোৱা কি মৰম লাগে ন। আইও চালা প্ৰাণী। হাই গাইজ, এই ছোৱালীজনী দেখিছানে? ছোৱালীজনী বহুত ভাল লাগে, মোৰ বেছিকৈ ভাল লাগে। হা, এই ছোৱালীজনী চোৱা কি মৰম লাগে, কি ধুনীয়া লাগে, ভাল লাগে ছোৱালী, মোৰ ভাল লাগে বেলেগ। দাদা মোক একাডেৰ ভিতৰতে ৱৰ্ল্ড ফেমাছ কৰি দিয়া না। 2,000 years later. কালৰ কাল বিপৰীত কাল, বস্তুৰ এবাৰ গছপাতৰ ডাল, কাপোৰ পাত দি এবাৰ ইজনে আকৌ গছপাতৰ ডালকে পিন্ধি ল'লে। হেৰো ফাফৰে খোৱা জহা ভুল। টাৰ্জান হ'ব ওলাইছ চালা ফক্সেল মাল, একদম মোবাইলে মৰ্নিং মোবাইল। साले को साफ तक कचरा। হে হৰি মাৰো মুজে মাৰো থাপাকে লগাই দিম। পতঞ্জলি ড্ৰেছ পিন্ধি এই দুটা জানাটো আমাৰ ৰেম্পট। मारो का खोपड़ी तोड़ साले का। হে প্ৰভু উঠাই লৈ যোৱা, এইবোৰ চাবৰ কাৰণেহে মোক জীয়াই ৰখাইছা।
এই আলাই বিলাই কঠিয়া ধানখিনি কিয় গছকি গছকি মাৰিছ হা क्या मायला তই বহুনা ছাগলী পে সালা কেৰেলা ভূত জলকীয়া খিনি কই এৰা নাই ৰাইট কোতে সালা অহত প্ৰাণী ভিডিওটো চাই কেনে পালা কমেন্ট সেকশনত জনাবা আৰু সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেন্ট কৰিবা সব কৰিবা মুঠৰ সাবস্ক্ৰাইব কৰিব একদম নপঢ়িবা